তুমি যদি জীৱনত বহুত ডাঙৰ সফলতা বিচাৰিছা তেনেহ'লে অসফল হ'বলৈ প্ৰস্তুত থাকা কাৰণ প্ৰতিটো অসফলতাই তোমাৰ ভুলবোৰ উলিয়াব আৰু সেই ভুলবোৰ শুদ্ধ কৰি গৈ থাকিলে তুমি এদিন ডাঙৰ সফলতা পাবা। সকলোৱে কয় পইচা থাকিলেহে কিবা এটা কৰিম আৰু পইচাই কয় কিবা এটা কৰিলেহে মই তোমাৰ ওচৰত আহিম। আমাৰ সকলোতকৈ ডাঙৰ দুৰ্বলতাটো হৈছে মাজ বাটত ভাগৰি পৰা। কিন্তু সফল হোৱাৰ সকলোতকৈ সহজ উপায় হৈছে আকৌ এবাৰ চেষ্টা কৰা। অপেক্ষা কৰি লাভ নাই কাৰণ তুমি যিমান ভাবিছা তাতকৈ দুগুণ তীব্ৰতাৰে সংসাৰখন আগবাঢ়ি গৈ আছে। এলেহুৱা ব্যক্তিৰ বৰ্তমান আৰু ভৱিষ্যত দুইটাই নাই। তোমাৰ দিনটোৰ ৰুটিনখনতেই তোমাৰ ভৱিষ্যত লুকাই আছে। পলম কৰি হ'লেও নিজে উপাৰ্জন কৰিবলৈ শিকি লোৱা কাৰণ অৱশেষত মানুহে তোমাৰ উপাৰ্জন ওপৰত ভিত্তি কৰিহে তোমাক বিচাৰ কৰিব। কোনো ব্যক্তি তেওঁ কৰ্মৰ কাৰণেহে মহান হয়, তেওঁ জন্মৰ কাৰণে নহয়। সফলতাৰ পথত আগবাঢ়ি যাওঁতে যদি কোনেও তোমাক সাহস নিদিয়ে বা সংগ নিদিয়ে তেন্তে নিৰাশ নহবা কিয়নো তোমাৰ আত্মবিশ্বাসতকৈ ডাঙৰ সাৰথি একোৱেই হ'ব নোৱাৰে।